You'll see the difference now if we change. ইউটিউব চেনেল ওৱান ছেকেণ্ড আজি মানে মনটো বিৰাটেই ফূৰ্তি লাগি আছে কাৰণ আজি মোৰ টোটেল স্কোৱাড মোৰ লগত আছে মানে আজি আমি ৰাইড কৰি আছোঁ শ্বৰ্ট ৰাইড হয় বেছি দীঘলীয়া ৰাইড নহয় এনেই আৰু মানে ঠাই টুকুৰালৈ যাই আছোঁ এখন ৰিজৰ্ট এখনলৈ যাই আছোঁ আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টতে হয় নতুনকৈ খুলিছে আমাৰ মাজত অলপ টাইম উলিয়াই আৰু মানে অলপমান ষ্ট্ৰেছ ফ্ৰী কৰিব মাইণ্ডটো ষ্ট্ৰেছ ফ্ৰী কৰিব অলপমান গৈ আছোঁ আৰু মানে গতিকে আপোনালোকক বলক মোৰ লগত একেলগে আগত আমাৰ বিজু আছে তাৰপিছত চব আজি নতুন নতুন আছে আপোনালোকে আগতে দেখা নাই তেওঁলোকক চিনাকি কৰাই দিম তাৰপিছত আৰু কি আৰু আপোনালোকে বলকচোন বাৰু মোৰ লগতে আজি ৰাস্তাত খাল দেখা পাইছেনে আপোনালোকে এইটো চাগৈটো ছাৰ ৰাস্তাত খাল বাপৰে বাপ ৰাস্তাৰ কি অৱস্থা বৰষুণ দিলে কি হ'ব ভাবি চাওকচোন বাপৰে ইমান গৰু এই গৰু এঘৰ মানুহ 100টা মানুহ বাপৰে আমি এতিয়া আহিছোঁ মানে এইটো ওদালগুৰি ডিষ্ট্ৰিক্টৰ মানে ৰাস্তাতে পালোঁ ননাই চেৰফাং ফৰেষ্ট বুলি কয় আৰু ইয়াতে এতিয়া আহি মানে মজা লাগিছে এটা চাউণ্ড এটা শুনি আছেনে আপোনালোকে সেইটো চৰাই চাউণ্ড আৰু যে এইবিলাক যে দেখা পাইছে তাঁৰ দি থৈছে ইয়ালৈকে মানে বনৰীয়া হাতী আহে এই তাত হাগি থৈ দিছে ইয়ালৈকে আহে বনৰীয়া হাতী আৰু এইটো হ'ল ফৰেষ্ট অফিচটো এইটো চাওক আৰু আপোনালোকে এই নদীখন যে দেখিছে এই নদীখনত মানে কি হয় এটা মানে ইম্পৰ্টেণ্ট মানে কথা হ'ল এই নদীখনত কোনোবাটো মুহূৰ্তত পানী বেছি হয় কোনোবাটো মুহূৰ্তত মানে কম হয় আৰু পানী বেছি থাকিলে অলপ ৰৈ দিব লাগে আৰু মানে পানী শুকোৱালৈকে ৰৈ থাকিব লাগে গতিকে আমি পানী কম আছিলে সেইকাৰণে মানে আমি এতিয়া পাৰ হৈ যাম আৰু নদীখন Oh, गासिबो मोनसे क्लाबनि हा जागोन दे ओरै लांसै আহি পালোঁ আমি ৰাইনো ইকো ৰিজৰ্ট আৰু আপোনালোকে চাই লওক কি মজা কি ধুনীয়া প্লেচ এটা চাওক আমি এতিয়া বৰ্তমান ৰাইনো ইকো ৰিজৰ্টত আছোঁ একদম ধুনীয়া এটা পৰিৱেশ আপোনালোকক দেখাই আছোঁ ন গতিকে আৰু এয়া মোৰ লগত আছে মোৰ ভাইটি টিংকু আৰু এইটো চিনাকি দিয়াৰ প্ৰয়োজন নাই অলপ মানুহটো শকত হৈছে মাজুলী এপিছ'ড কেইটা চালে আপুনি গমে পাব আৰু পিছফালে এইটো কোন এইটো নীপ আমাৰ মাষ্টৰ নমস্কাৰ চাহ দিব নমস্কাৰ এয়া গতিকে আৰু আপোনালোকক দেখাই থাকিম আমাৰ নেক্সট হ'ল আমাৰ ছেফ নেচাৰ গোটেই দিহিং পাটকাই কাজিৰঙা গোটেই 7খন নেশ্যনেল পাৰ্ক এওঁৰ মাজতে সোমাই আছে এইটো কাপোৰত ৰিজৰ্টখনৰ পৰা ওলাই আমি এতিয়া অলপমান অফ ৰোডিঙৰ কাৰণে ওলাই আহিছোঁ গা পা ধুম বুলি ভাবিছোঁ চাওঁ ধুনীয়া বোলে এটা নদী এটা আছে গতিকে তাত গৈ আমি পুৰা ফুল্লি অফ ৰোড মানে আগত পাহাৰ
এক্সপিৰিয়েঞ্চ লৈ আছোঁ ফৰ দ্য ফাৰ্ষ্ট টাইম আগত হিমালয়ান পানী সোমাল ভাই অলপ ঠেলি দেচোন গাড়ী পুৰা ফাঁচি গৈছে চাওক আগত যাব নোৱাৰে যাব নেকি আৰু পুৰা পাইপ সোমাই গৈছে নাই নাই হোৱা জোৰ লগাকে হেঁচা মানে বাইক পুৰা ফচিছে টেনশ্যন নোহোৱাকৈ ফচিছে মানে বাইকে আৰু মানুহৰ জোচ কিন্তু কমা নাই ৰয়েল এনফিল্ডক চেলুট দিছোঁ মানে সঁচাই ৰয়েল এনফিল্ড মানে বুইল্ড ফৰ অল ৰোডছ বুইল্ড ফৰ ন' ৰোডছ মানে পুৰা গৈছে কিন্তু এয়া চাওকচোন আপোনালোকে চাইলেঞ্চাৰ সোমাই গৈছে তথাপি মানে বাইকে হাৰ মানা নাই ষ্টাৰ্ট অফ হোৱা নাই কিন্তু মানে পুৰা বিন্দাছ চলি গৈ আছে বেকা হৈ যাব নহয় চলো এইটো 10 মিনিট মাতে এটা কথা গম পাইছা নাই ইয়াতে বৰষুণ দিলে কিন্তু পানী বহুত আহে সেইটো হয় দেই কিন্তু নহয় নেকি ক'লা আৰু কিন্তু বৰষুণ দিলে ৰিক্সা চাইডে আনিব নোৱাৰিলোঁ আহিল হয় কিন্তু আৰু আনিব নিবিচাৰিলোঁ কাৰণ এতিয়া মানে যিটো জেগাত আছোঁ তাতে যদি বৰষুণ দিয়ে মানে হঠাৎ পানী বাঢ়ি যায় গতিকে অলপ লাইফটোৰ অলপ ৰিক্স লৈ আহিছোঁ মানে আপোনালোকক দেখুৱাবলৈ গতিকে আপোনালোকৰ কাৰণে কিমান কষ্ট কৰি ভিডিঅ' বনাই আছোঁ হয়নে নাই বাবু আপোনালোকে মৰমবিলাক দিব আৰু আমি ল'ম আপোনালোকে দিব কেনে মজা মজা দেখিছেনে এইবিলাক চাওক জোতা তোতা বাদে দিছোঁ জীৱনত একো নিশ্চয় 60 ৰ'ব নেকি এই দেনাৰ মাজৰখিনি এইটো পানী উটি আহিছে মানে হয়তো হাতী মৰিছিলে তাৰপিছত মানে একদম এইটো কি পাই আছোঁ চাই থকা আপোনালোকে এতিয়া অলপ সূৰ্য দেৱতা ওলাই আহিছে কৃপা কৰা বৰষুণ নিদিব আমি ধুনীয়াকৈ আহিছোঁ কেনেকুৱা মানে প্ৰ' লেভেলৰ ফটোগ্ৰাফী চলি আছে আপোনালোকে চাওক ইয়াত হয় নি পাহিছা প্ৰ' লেভেলৰ ফটোগ্ৰাফী মানে একদম চেছ প্ৰ' লেভেলৰ ফটোগ্ৰাফী হৈছে ৰ একো নাই মায়া ভৰা জীৱন আহিৰে বেটা তৰা হে
সবাকো প্ৰেম কৰা মুখত ৰাখি মিঠা মাতহে ভৰা জীৱন হাঁহিৰে বেথা কৰা হে সবাকো প্ৰেম কৰা মুখত ৰাখি মিঠা মাতহে A few moments later. এতিয়া আমি ইয়াৰ পৰা আকৌ ওলাইছোঁ আকৌ অফ ৰোড মানে আপোনাৰ মোটামুটি 3 কিলোমিটাৰ মানে হ'ব পুৰা চেলেঞ্জিং ৰোড হয় বাৰু চাওক না ৰাস্তা চাওক না কেনেকুৱা মানে বাপৰে বাপ বাইকে মানে আজি গম পাই গৈছে মানে কি হৈছে মোৰ শৰীৰটো সমস্ত লৰিছেই মানে বাইকৰো মানে পুৰজা হিলগে আহে বাপৰে যি হওক এটা নতুন এক্সপিৰিয়েঞ্চ কৰিলোঁ মানে অফ ৰোড চলাইছোঁ কিন্তু ইমান টাফ অফ ৰোড মানে আগতে চলোৱা নাছিলোঁ আজি সঁচাকৈ বহুত টাফ আছিলে মানে চেলেঞ্জিং আছিলে আমাৰ কাৰণে এতিয়ালৈও বাৰু ক্ৰছ শেষ হোৱা নাই অফ ৰোডিং তথাপি গৈ আছোঁ কমপ্লিট হোৱাটোৱে কামনা কৰিম চবৰে ভালকৈ কাৰো একো প্ৰব্লেম হোৱা নাই বৰ্তমানলৈ ধুনীয়াকৈ গৈ আছোঁ মাত্ৰ এবাৰ দুবাৰ ফচি যায় কাৰণ কিছুমান ঠাইত মানে এনেকুৱা আপোনাৰ বালি আছে বালি মানে পূৰা সোমাই যায় তাৰপিছত ভাগৰে লাগি গৈছে মানে ভাগৰ ভোক চব লাগি গৈছে ৰাতিপুৱা একো খায়ে হোৱা নাই তাৰপিছত ৰাইনো ইক' কেম্প লাগিলে দেই আপোনালোকেও ট্ৰাই কৰি চাব লাইফত কিছুমান মানে এনেকুৱা এক্সপিৰিয়েঞ্চ ল'ব লাগে বহুত কথা শিকিব পাৰি মানে ভয়টোক মানে জয় কৰিব পাৰি আৰু ভয়টোক জয় কৰিবলৈ এনেকুৱা কিছুমান কামেই কৰাৰ প্ৰয়োজন মানে ফাইনেলি আহি পালোঁ কোৱা এক্সপ্লেইন কেনেকুৱা লাগিল নিউ এক্সপিৰিয়েঞ্চ মানে হায়েষ্ট টাফ অফ ৰোড এতিয়ালৈ কৰিলোঁ আৰু আমি চাওক বাইকৰ অৱস্থা চাওক অৱস্থা নাই পাৰ্থদা কেনেকুৱা লাগিলে এক্সপিৰিয়েঞ্চ বঢ়িয়া ইয়াতকে আল্টিমেট পুৰা আমাৰ অসমতে ইমান ধুনীয়া জেগা আছে মানে বহুত জেগা আৱিষ্কাৰ কৰিব লাগে সেইটোৱে হয় আমাৰ অসমত মানে এতিয়াও মানে কিছুমান ঠাই একদম মানে তোমাৰ আনএক্সপ্ল'ৰ্ড হৈ আছে মানে আমাৰ বাইকৰ অৱস্থা চাওক এইবিলাক চাওক বহুত মজা আয়া ভাই আল্টিমেট লাগছে কৈছোঁ নহয় পুৰা ফুল অফ জয় গা ধুলো আধা ভিজিলি সিহঁতে গা ধুলে মোটামুটি শেষে কৰিছোঁ তো আধালৈ গৈছোৱে পুৰা টায়াৰ চোৱা না মোৰ টায়াৰ চাফা হৈ গ'ল চা এয়া হৈছে হাঁহৰ মাংস হাঁহ বুলি কয় এইটো হাঁহে নি আৰু এইটো হ'ল চিকেন তই হাঁহ নাখা আৰু এয়া হৈছে কুচিয়া পাৰ্থদা কেনেকুৱা লাগিছে সেইটো মাজে মাজে ভাল লাগিছে বস্তুখিনি এতিয়া খাই চাই গম পাম কেনেকুৱা হয় টেষ্টটো তাৰপিছত কৈ ভেন্দি হাম্পি নেই কাটে মই ভেন্দি নাখাওঁ ভেন্দি তয়ে খা শুনছা ভেন্দি তয়ে খা তইতো ভাতটো এক ঘপা খাবিয়ে হয়নে নহয় এই ভাত এক ঘপা খাবই পেটেই জাৰ পৰিছ এই পেট চাক দেখিছে নাই A few moments later. গতিকে দিনটো এনজয় কৰিলোঁ আৰু এতিয়া আমি ৰাইনো ৰিজৰ্টৰ পৰা কি এনজয় কৰিলোঁ আপোনালোকে দেখাই পেলাই দিনটো কি এনজয় কৰিলোঁ গতিকে আমি এতিয়া ৰিজৰ্টৰ পৰা ঘৰ অভিমুখে ওলাম গতিকে সকলোকে এবাৰ আকৌ বাই বাই কেনেকুৱা লাগিল মজা আমি আছো নহয় অঁ এইটো গুড বাইটো দে আৰু মানে এইটো সদায় কাৰণে গুড বাই নহয় আমি কৈছোঁৱে নহয় এটা প্ৰমিছ আপোনালোকৰ আগত অলৰেডি কৰি থৈ দিছোঁ যাবি মই আকৌ কাজিৰঙা যাম সি নহয় সেইবাৰ কাজিৰঙাত আমি ৰৈছিলোঁ এইবাৰ আকৌ কাজিৰঙা যাবই লাগিব কাজিৰঙা যাব লাগিব যাব লাগিব এনজয় কৰিব লাগিব পলিঅ' বয় যাব পলিঅ' বয় ময়ো যাম মোৰ হেলমেটটো থাকে শুকুৱাই নাই গতিকে আশা কৰোঁ আপোনালোকে মানে ভিডিঅ'টো চাই ভাল পালে গতিকে বাই বাই